প্ৰশ্নত কৈছে টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান তেওঁ মুঠতে কিমান টকাৰ নেমু কিনিছিল হেকিনো কোৱা নাই মুঠতে কিমান টকাৰ নেমু বিক্ৰী কৰিছিল হেকিনো কোৱা নাই কেৱল তো যেটো হাৰত নেমু কিনিছিল হেতু ৰেটটো আমাক কৈছে যে 4টাকৈ নেমু কিনিছিল 1 টকা দি অৰ্থাৎ 1 টকাকৈ নেমুটো 25 পইচা কিনা কৰিছিল মুখে মুখে আমি বুজি পাইছো কিন্তু তেওঁ নেমুখিনি যে বিক্ৰী কৰিছে 20% লাভত বিক্ৰী কৰিছে গতিকে এটা নেমু কিমান টকাত বিক্ৰী কৰিছে হেতু আমাক ওলাব দিছে 4টা আমাক যিখিনি বস্তু দিয়া আছে হেখিনি লিখিলো 4টা নেমুৰ কিনা দামক সিপি বুলি কয় আমি ইংৰাজী টাৰ্ম বিলাক মনত ৰাখিলে খুব সোনকালে গণিত বিলাক কৰিব পাৰিম কিনা দাম লিখাতকৈ সিপি লিখাটো বহুত বেছি সহজ 4টা নেমুৰ কিনা দাম 1 টকা এতিয়া আমাৰ নেমু বিলাক যেতিয়া বিক্ৰী কৰিছিল তেতিয়া তো কি কৰিছিল 20% লাভ কৰিছিল 20% লাভ এতেকে 20% মানে শতাংশ মানে 100 টকাত 20 টকা লাভ কৰিছিল এতেকে কিনা দাম যদি 100 টকা হয় কিনা দাম 100 টকা হলে 20% লাভ এইটো কথাৰ মিনিং এইটো কিনা দাম 100 টকা হলে বেচা দামক ইংৰাজীত সেলিং প্ৰাইস বুলি কয় এসপি গতিকে 20% লাভ কৰিছে গতিকে কিনা দাম যদি 100 টকা হয় বেচা দাম কি হ'ব সেই 100 টকা আৰু তাৰ লগত লাভ হলে এই 20 টকাটো যোগ হৈ যাব গতিকে 100 টকা আৰু 20 টকা 120 টকা হ'ব 120 টকা তো 1 টকাৰ নেমু কিনা বুলি আমি ধৰি লৈছো কাৰণ মুঠতে কিমান টকা কিনিছিল কোৱা নাই টকা 4 টকা কিনিছিল গতিকে তো 1 টকা যে কিনিছিল 1 টকা তো লাভ কিমান হ'ল কিনা দাম 1 টকা হলে বেচা দামটো কিমান হ'ব এইটো থাকিল আৰু এইটো ইফালে আহি হৰণ হ'ল 100 টকাত বেচা দাম ইমান গতিকে 1 টকা কিনা দাম যদি 1 টকা হয় তেতিয়া হলে বেচা দাম ইমান হ'ব শূন্য কাটাৰ দৰকাৰ নাই 120 লিখিলো 100 আছে কাৰণে মই দুই ঘৰ বাওফালে ধৰি দিলো গতিকে কিনা দাম 1 টকা হলে বেচা দাম 1 টকা 20 পইচা হ'ব 1.20 টকা তাৰ মানে 1 টকা 20 পইচা গতিকে তেওঁ 1 টকাৰে 4টা নেমু কিনিছিল 20% লাভ কৰিছে গতিকে 4টা নেমু বিক্ৰী কৰি 1 টকা 20 পইচা পাইছে যেহেতু 4টা নেমুৰ বেচা দামক এসপি বুলি কয় সেলিং প্ৰাইস 4টা নেমুৰ বেচা দাম কিমান 1 টকা 20 পইচা অৰ্থাৎ 1.20 টকা আমাক প্ৰশ্ন সুধিছে এটা নেমুৰ বিক্ৰী দাম কিমান এতেকে একটা নেমুৰ বেচা দাম 4টাৰ যিমান দাম হ'ব এটাৰ দাম কি হ'ব 4টা হৰণ কৰি দিম 1.20 by 4 টকা 4 3 গুণে 12 4 0 গুণে 0 দুই ঘৰ পিছত দহমিক দিম গতিকে 0.30 দহমিকৰ বাওফালে একো না থাকিলে 0 থাকে ইমান টকা 0.30 টকা বা কিন্তু পইচা লৈ গলে 30 পইচা টকা লৈ গলে 0.30 টকা আৰু পইচা লিখিলে 30 পইচা এইটো হৈ গল আমাৰ উত্তৰ তেওঁৰ একটা নেমু কিনা দাম পৰিছিল 25 পইচা আৰু একটা নেমু বিক্ৰী কৰি পাইছিল 30 পইচা গণিতটো ভাল লাগিলে মোৰ পোষ্টটো লাইক কমেন্ট আৰু শেয়াৰ কৰিম